हेलो लोगोफोर दिनै मोनसे गोदान भिडिअ नोंथांमोनखौ जोबोर बरनाय थाबाय। आसामाव गोदान सरकार फैनायनि उनाव सोलोंथाइ बिथिङाव जाखांदों मोनसे गोदान दोहौ। हिमन्त सरकारनि दैदेननायाव आसामाव सोलोंथाइ बिथिंखौ बांसिनै नोजोर होनाय जादों आरो रायजोआव थानाय प्राय गुदि फरायसालि, गेजेर फरायसालि आरो गोजौ फरायसालिफ्राव नांगौ बायदि फोरोंगिरि थिसननायनि थाम-थिम खालामनाय जादों। थांनाय समफ्राव जाबोनाय सासे टेट उथ्रिसार बिजाथियानो एलपि आवबो, एमइ आवबो आरो हाइ स्कुलावबो बेबायदि मोननै मोनथाम जायगा आवग्रिनायखौ गैया खालामनायनिबो थांखि लानाय जागोन आरो साफ्रोम टेट उथ्रिसार बिथांमोना जाहाथे बयबो साख्रि मावनो मोनो बेनि बेबस्था खालामनाय जागोन होनना बुंदों। स' बिदिब्ला बेनि सोमोन्दै नोंथांमोननो आबुङै फोरमायनानै होनाय जागोन। बिदिब्ला भिडिअखौ एसेबो स्किप खालामालासे जोबजासिमल' नायलांबाय थादो। आरो बेखिनियाव मोनसे खोथा फोरमायनानै होनो सानदों, जुदि नोंथांमोना बे भिडिअखौ फेसबुकआव नायनो थाखाय जोंनि फेसबुक पेजखौ अन्नानै फल' खालामनानै लादो आरो सानफ्रोमबो बायदि आपडेटखौ गोख्रै आरो थोंजों मोननो थाखाय जोंनि आपडेट बड'लेण्ड टेलिग्राम चेनेलखौ जइन खालामनानै लादो। मोन्नैनिबो लिंकआ डिसक्रिप्शनाव दङ। बिदिब्ला नोंथांमोना आंनि खुगानिफ्राय खोनासंनायनिख्रुइ रायजोनि सोलोंथाइ मन्त्रि बिथां रानस पेगु बिथांनि खुगानिफ्रायनो आबुङै मिथिनानै लादो जे मानो गोबां टेट उथ्रिसार बिथांमोना साख्रि मोनालासिनो थानांगौ जाखो आरो हिमन्त सरकारनि मिशन 1 लाखनि गेजेरजों बे बाराव माबोरै टेट उथ्रिसार बिथांमोननो जायखिजाया मोनसे मासियाव साख्रि थिसननाय जागोन। बिदिब्ला रायजोनि सोलोंथाइ मन्त्रि बिथांजों जानाय रादाब बिजोंनि मोगा-मोगियाव मन्त्रि बिथाङा मा बुंखो नायदो। एलपि, इउपि, हाई स्कुल एकेलगे हल। এজন টেট উত্তীৰ্ণ হয়, তেওঁ চাৰিটামান পোষ্ট তেওঁ ধৰি ৰাখিলে, এইটো ব্লক কৰিলে। নাই এবাৰ আমি এই কথাখিনি অবজাৰ্ভ কৰিছোঁ যে অভাৰলেপিং যিটো হয় তাৰ ক্ষেত্ৰত আমি ক্লিয়াৰ প্ৰিন্সিপল, এইটো অভাৰলেপিং নহ'বৰ কাৰণে এটা গাইডলাইন বা এটা প্ৰিন্সিপল আমি এডপ্ট কৰিম যাতে একেজন প্ৰাৰ্থীয়ে আমাক সেই কথাটো। কিন্তু ইয়াতে আজি এনেকুৱা কথাও থাকে যে APSC ACS চাকৰি মানে যিজনে পালে তেওঁ এতিয়া UPSC দিব নোৱাৰিব নেকি? নিশ্চয় পাৰিব। বা কোনোবা UPSCত আছে তেওঁ আকৌ APSCলৈ আহিব পাৰিব নোৱাৰে, এনেকুৱা ধৰণৰ কথাও আছে। ইয়াত ফাণ্ডামেণ্টেল ৰাইটছৰ কথাও আছে। কিন্তু তৎসত্ত্বেও যাতে অভাৰলেপিং নহয়, এজন মানুহে LP, UP, হাই স্কুল আটাইকেইটাতে তেওঁ কোৱালিফাইড হৈ যাব আৰু তাৰপিছত চিটটো ব্লক হ'ব, সেইটো এভইড কি পদ্ধতিৰে কৰা যাব সেইখিনি আমি পৰীক্ষা কৰি আছোঁ। হয়, আপোনালোকে কি পদ্ধতি উলিয়াব, কিন্তু আমি ভাবোঁ এজন সাধাৰণ কৰ্মী হিচাপে, সংবাদকৰ্মী হিচাপে আপোনাক মই এনেকৈ ক'ব পাৰোঁ যে ধৰক হাইস্কুলটো যদি প্ৰথমে দি দিয়ে, তাৰপিছত LP আৰু UPটো থাকি গ'ল, হাইস্কুল আৰু হায়াৰ ছেকেণ্ডেৰীক আপুনি ছেপাৰেটকৈ যদি দিয়ে, সেই মানুহখিনি আকৌ বহুতোতো আপুনিও গম পায় যে একেবাৰে এই চাৰিওটা পাছ কৰা মানুহে চাৰিওটাতে পাইছে। এতিয়া প্ৰথমতে যদি আপোনালোকে হাইস্কুল আৰু হায়াৰ ছেকেণ্ডেৰীখিনিক দি দিয়ে, তাৰপিছততো LP আৰু UPৰ কাৰণে সেইখিনি খালী থাকিলে। ইমান সৰল অংক নহয়, ঘটনাটো ইমান সৰল অংক নহয়। তেওঁৰ সন্দেহ কোনোবা এজনে ধুবুৰীৰ কাৰণে এপ্লাই কৰিলে, ধুবুৰীত তেওঁ চাকৰি পালে, জিলাত নাপালে তেওঁতো আকৌ এপ্লাই কৰিব, তেওঁ আকৌ এপ্লাই কৰিব যে মোক যোৰহাটত লাগে, মোক ধেমাজিত লাগে। অৰ্থাৎ বেটাৰমেণ্টৰ কাৰণে চান্সটো প্ৰাৰ্থীসকলে লৈ থাকিবই এটা মাত্ৰালৈকে। কিন্তু এই প্ৰক্ৰিয়াটোৱে গোটেই ছিষ্টেমটোক যাতে ব্লক কৰি নেপেলায় সেইটোৰ প্ৰতি আমি দৃষ্টি ৰাখিম। এতিয়া যি টেট পৰীক্ষা পালে, সেই টেটত চাকৰি কৰা শিক্ষকজনে APSCৰ পৰীক্ষা নিদিব তাৰতো কোনো গেৰাণ্টি নাই। তেওঁ কাইলৈ APSC পালে, আকৌ তেওঁ 3 মাহৰ ভিতৰত তেওঁ সেই চাকৰিটো এৰি থৈ যাব, সেই পদটো আকৌ ভেকেণ্ট হয়, পিছৰ বছৰ আকৌ ভেকেঞ্চি বুলি পেলাই সেইটো আহিব। গতিকে এইবিলাক প্ৰক্ৰিয়া গোটেই নিযুক্তি প্ৰক্ৰিয়াটোত চলি থাকিব। কিন্তু আমি এই চাৰিওটাতে চিটটো পাই অভাৰলেপিং হয়, গোটেই চিষ্টেমটো ব্লক হৈ নাযাবৰ কাৰণে কিছু। আৰু আসামাव ইউনাव টেট এক্সাম जागोन ना जाला बेनि सायाव মন্ত্ৰী बिथाङा मा बुंखो नायदो। আৰু যেতিয়া পাৰোঁ ইয়াৰ কাৰণে যদি প্ৰয়োজন হয় যে আমি পুনৰ মানে টেট পৰীক্ষা পাতিম, আমি স্পেচিয়েল টেট পৰীক্ষাও পাতিছোঁ বা আমি পুনৰ টেট পৰীক্ষা পাতিম, আমাৰ যিমান ৰিকুৱাৰমেণ্ট থাকে। এতিয়াৰ পৰা এটা বস্তুটো বেছি ষ্ট্ৰীমলাইন হ'ব। আমাৰ প্ৰায় এনুৱেলি প্ৰত্যেক বছৰত আমাৰ শিক্ষা বিভাগত প্ৰায় 6000 মান ভেকেঞ্চি ওলায়। তো 6000 পোষ্ট আমি এভৰি ইয়েৰ যিখিনি ভেকেঞ্চি ওলায় সেইখিনি আমি এভৰি ইয়েৰ ফিল আপ কৰিব লাগিব। তো ফিল আপ কৰাৰ কাৰণে মোক 6000 কেণ্ডিডেট লাগিব আৰু সেই কেণ্ডিডেটৰ কাৰণে আমি টেট পৰীক্ষা পাতিব লাগিব।
যদি টেট পৰীক্ষা পাতিব নোৱাৰো তেতিয়া আকৌ CTETৰ পৰা আমি स' बिदिब्ला दिनैनि भिडिअ बेखिनियानोसै आसा खालामो नोंथाङा भिडिअखौ नायनानै गासैखौबो बुजिबाय जानांगौ जुदि माबाफोर गोनो गोथो थाबावबायब्ला नोंथाङा कमेन्ट सेक्सनाव थांनानै सोंहरनो हागोन भिडिअखौ नायनानै मोजां मोनबायब्ला मोनसे लाइक खालामदो गाज्रि मोनबायब्ला डिसलाइक खालामदो आरो जुदि चेनेलाव गोदान नायगासिनो दंब्ला अन्नानै चेनेलखौ साबस्क्राइब खालामनानै लानोबो दाबावगारदो